হেল্ল' বন্ধুসকল, আজি মই আপোনালোকক মোৰ কলেজখন দেখুৱাম আৰু আমাৰ কলেজত আজি 58তম মহাবিদ্যালয় সপ্তাহ হৈ আছে। আজি আমাৰ কলেজত এজন বিশিষ্ট শিল্পী আহিব, আমাৰ সকলোৰে মৰমৰ চিনাকি শিল্পী আহিব। তো কোন এই শিল্পী, ইয়াক চাবলৈ আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকক বন্ধুসকল। এয়া মই ওলালোঁ ঘৰৰ পৰা আৰু আপোনালোকে চাবলৈ পাৰিছে। চ' বন্ধুসকল, এয়া দেখিছে মই চাইকেল চলাই গৈ আছোঁ আৰু মই আপোনালোকক দেখুৱাই থাকিম, গতিকে আপোনালোকে চাই থাকিব। এয়া হৈছে আমাৰ গাঁৱৰ ৰাস্তা, গতিকে চাওক ইমান ধুনীয়া এটা ৰাস্তাৰ মাজেৰে মই গৈ আছোঁ। চব বন্ধুসকল, আজি ভিডিঅ'টো ধামাকা হ'বলৈ গৈ আছে। আজি তামাম ইনজয় হ'ব আমাৰ কলেজত, গতিকে আপোনালোকে চাই থাকক। এতিয়া গতিকে আপোনালোকে চাবলৈ পাৰিছে বন্ধুসকল, এয়া হৈছে আমাৰ বাঁহৰ দলংখন আৰু এয়া নতুনকৈ বনাই আছে ব্ৰিজখন। এতিয়ালৈ সম্পূৰ্ণ হোৱা নাই, কিবা কাৰণত বন্ধ কৰি ৰাখিছে ব্ৰিজখনৰ কাম। গতিকে এয়া বৰ্তমান এয়া হৈছে মোৰ প্ৰথম ব্লগ, মোৰ কোনো এক্সপিৰিয়েঞ্চ নাই, জাষ্ট মই ভিডিঅ' বনাই আছোঁ। তো আজি ভিডিঅ'টো ধামাকা হ'বলৈ গৈ আছে বন্ধুসকল, ভিডিঅ'টো শেষলৈ চাই থাকক। দেখিছে বন্ধুসকল, বাঁহৰ দলংখন পাৰ। বন্ধুসকল, এইটো হৈছে আমাৰ পাটলিয়াদহ যোৱা ৰাস্তাটো। বন্ধুসকল, আজি আমাৰ কলেজত বহুত ইনজয় হ'ব আজি, আৰু আমাৰ কলেজত কি হ'ব সকলোখিনি দেখুৱাম। গতিকে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই থাকক, মজা পাব ভিডিঅ'টো। তো বন্ধুসকল, এইটো মোৰ লাইফৰ ফাৰ্ষ্ট ব্লগ হয়। বন্ধুসকল, মই এতিয়া পেটেল মাৰি গৈ আছোঁ হাইৰ'ডলৈ, আপোনালোকে চাই থাকক। বন্ধুসকল, এই ৰাস্তাটো ইমানেই বেয়া যে ক'বলৈ বেয়া লাগিছে, তথাপিও মই লাহে লাহে চাইকেল চলাই গৈ আছোঁ আৰু আপোনালোকক সকলোখিনি আহি পাই গ'লোঁ ধুনীয়া ৰাস্তা। গতিকে আপোনালোকে চাই থাকক মই কেনেকৈ গৈ আছোঁ আৰু কলেজত গৈ মই সকলোখিনি দেখুৱাম। বন্ধুসকল, আজি তোমালোকক মই কলেজখনত দেখুৱাবলৈ চেষ্টা কৰিম যিমানখিনি পাৰোঁ। আজি মই আপোনালোকক আমাৰ কলেজৰ ফাংচন দেখুৱাম। বন্ধুসকল, এয়া আমি আহি পাই গ'লোঁ পাটলিয়াদহ হাইৰ'ড, আৰু হাইৰ'ডত আমি বাছৰ কাৰণে ৰখি আছোঁ। বাছ আহিলে আমি বাছত উঠি যাম, কিন্তু বাছ নাপালোঁ। এয়া আমি মিউজিকত উঠি গৈ আছোঁ কলেজলৈ। তো এয়া আমি আহি পাই গ'লোঁ কলেজ। তো আজি কলেজত কি হ'ব সকলোখিনি দেখুৱাম। এয়া মই আৰু মোৰ সতীৰ্থ আমি এতিয়া কলেজলৈ সোমাই আছোঁ আৰু আপোনালোকে চাবলৈ পাৰিছে বন্ধুসকল। ইয়াৰ কলেজৰ ভিতৰত এয়া হৈছে আমাৰ কলেজৰ গেট আৰু আমি সোমাই গৈ আছোঁ। এয়া চাবলৈ পাৰিছে আপোনালোকে, মই গৈ আছোঁ কলেজৰ ভিতৰত সোমাই আছোঁ আমি এতিয়া। কি হয় আমাৰ কলেজত সকলোখিনি দেখুৱাম বন্ধুসকল। তো আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকক। চ' বন্ধুসকল, এয়া আমি কলেজৰ ভিতৰলৈ সোমাই আহিলোঁ, মোৰ বন্ধু আৰু মই, আৰু মোৰ বান্ধৱী দুজনী আছে। বান্ধৱী দুজনীয়ে কি কয়, দেখিবলৈ পাইছে বন্ধুসকল, দুয়ো কাষে চাইকেল আৰু গাড়ী থোৱা জেগা। তো বন্ধুসকল, আমি গৈ আছোঁ এতিয়া মঞ্চলৈ আৰু মঞ্চখন দেখুৱাম আপোনালোকক। এইখন মঞ্চতে গীত পৰিৱেশন কৰিব আমাৰ সকলোৰে মৰমৰ কণ্ঠশিল্পী। তো কোন এই মৰমৰ কণ্ঠশিল্পীক দেখিবলৈ পাইছে আমাৰ কলেজৰ ষ্টুডেণ্টবোৰ সকলো আহি উপস্থিত হৈছে, কিন্তু এতিয়াও আমাৰ এই শিল্পীজন আহি পোৱা নাই। দেখিবলৈ পাইছে বহুত ধুনীয়া কৰি লিখি ৰাখিছে জয় আই অসম, বহুত ভাল লাগিছে বন্ধুসকল। তো আপোনালোকে চাই থাকক। এইফালে দেখিবলৈ পাইছে বন্ধুসকল, ইয়াত দেখিবলৈ পাইছেনে কি বনাই ৰাখিছে আমাৰ ছাত্ৰ ছাত্ৰীসকলে, আৰু এইফালে শিল্পীগৰাকীলৈ সকলো ৱেইট কৰি আছে বন্ধুসকল। এয়া কলেজখন দেখিবলৈ পাইছে বন্ধুসকল আপোনালোকে, আৰু ফিল্ডত সকলোৱে বহি অপেক্ষা কৰি আছে। চ' বন্ধুসকল, এয়া হৈছে আমাৰ ষ্টেডিয়াম, ইয়াতে ক্লাছ পাতি হৈ থাকে। আহক বন্ধুসকল, এতিয়া কলেজখন দেখুৱাম মই আৰু মোৰ বন্ধু। তো চাওক কি দেখাবলৈ পাৰোঁ বন্ধুসকল। তো আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকক, ভাল লাগিব। চ' বন্ধুসকল, এয়া আপোনালোকে দেখিবলৈ পাব আমাৰ কলেজ লাইব্ৰেৰী। এইফালে আমাৰ বয়েজ কমন ৰুম, এইটো আমাৰ আপোনালোকক মই কলেজৰ ভিতৰৰ ভিউটো দেখুৱাই আছোঁ, আপোনালোকে চাই থাকক। আৰু এইফালে এইটো হৈছে আমাৰ গাৰ্লছ কমন ৰুম। এইফালে দেখিবলৈ পাইছে ফুলৰ গছবোৰ ইমান ধুনীয়া লাগিছে বন্ধুসকল, গছবিলাক চাওক আপোনালোকে, আৰু ভিতৰৰ পৰিৱেশটো চাওক বন্ধুসকল। এইটো হৈছে আমি কলেজৰ ভিতৰত আছোঁ বন্ধুসকল, এয়া চাবলৈ পাৰিছে সকলোৱে থিয় হৈ গল্প কৰি আছোঁ। এয়া আমি ওপৰত উঠি আছোঁ বন্ধুসকল, ওপৰৰ পৰা ভিউটো দেখুৱাম আপোনালোকক।
ভিউ দেখুৱাম বন্ধুসকল। ওপৰৰ পৰা কিছু দৃশ্য দেখাবলৈ চেষ্টা কৰিম বন্ধুসকল, আপোনালোকে চাবলৈ পাৰিব। তো আহক আমি ভিডিঅ'টো আপোনালোকক দেখুৱাওঁ এতিয়া বন্ধুসকল। তো সকলোৱে চাই থাকক ভিডিঅ'টো। ইয়াত দৃশ্যটো দেখিবলৈ পাইছে, যিমানখিনি পাৰিছোঁ মই আপোনালোকক দেখাবলৈ চেষ্টা কৰি আছোঁ আৰু আপোনালোকে চাই আছে। যদি ভিডিঅ'টো চাই ভাল লাগে ভিডিঅ'টো লাইক কমেণ্ট এণ্ড চেনেলটো ছাবস্ক্ৰাইব। আমাৰ নৰ্থ ইষ্ট বৰ্ড দেখিবলৈ পাইছে বন্ধুসকল। আপোনালোকৰ কাৰণে এতিয়া ছাৰপ্ৰাইজ হ'বলৈ গৈ আছে। মই ইমান সময়ৰ পৰা আপোনালোকক কৈ আছিলোঁ যে কোন আহিব আমাৰ কলেজত আজি কণ্ঠশিল্পী। তো আমাৰ কলেজত আজি বাবু বৰুৱা আহিব বন্ধুসকল। এতিয়া মই আপোনালোকক আমাৰ সকলোৰে মৰমৰ কণ্ঠশিল্পী বাবু বৰুৱা আমাৰ কলেজত আহি পাইছেহি, এওক দেখুৱাম। रुको जरा सबर करो, बोला धक्का मुक्की नहीं करने का, आराम से लेने का। हाँ ফাইনেলি লগ পালোঁ আমাৰ সকলোৰে মৰমৰ বাবু বৰুৱাক। তো আপোনালোকে চাবলৈ পাৰিছে আমাৰ সকলৰ মৰমৰ বাবু বৰুৱাক। ফূৰ্তি লাগি আছে বাবু বৰুৱাক চাই, বহুতে ভাল লাগি আছে বন্ধুসকল। তামাম এনজয় কৰিম আজি। मज़ा आया और मैं ये जो मज़ा है हिंदुस्तान के हर व्यक्ति को देना चाहता हूँ। দেখিবলৈ পাইছে তামাম এনজয় কৰি আছোঁ আমি। আমাৰ কলেজৰ ছাত্ৰ ছাত্ৰীসকলে দেখিছেনে বন্ধুসকল, তামাম নাচি আছে, ফূৰ্তি কৰি আছে। বাবু বৰুৱাক লগ পাই বহুতো ভাল লাগি আছে বন্ধুসকল আজি। গতিকে আপোনালোকে চাওক আৰু মই আপোনালোকক কি দেখাব পাৰোঁ। বন্ধুসকল যিমানখিনি পাৰিলোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ আৰু আমি এতিয়া ফাইনেলি ঘৰলৈ গৈ আছোঁ বন্ধুসকল। কিবা ক ৰিয়া বাবু আমি থিয় হৈ আছো গাড়ীৰ কাৰণে। এতিয়ালৈকে গাড়ী আহি পোৱা নাই। যেতিয়া আমি গাড়ী পাম তেতিয়া আমি ঘৰলৈ যাম। আজি আমাৰ কলেজত বাবু বৰুৱা আহিছিল, মানে ছিংগাৰ। বহুত ভাল লাগিল বাবু বৰুৱা, মানে গীতটো ইমান ভইচটো ইমান ভাল, আমাৰ বহুত ভাল লাগিল। আমি বহুত এনজয় কৰিছোঁ। বৰ্ণকৰ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে বহুত এনজয় কৰিছে। তো বন্ধুসকল এইটো মোৰ লাইফৰ প্ৰথম ব্লগ হয়। মই যিমান পাৰিলোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ। যদি ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে ভিডিঅ'টো লাইক কমেণ্ট এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আজিলৈ ইমানে।